बिटिसिनि गाहाय मावखुलि क'क्राझाराव आसामनि मन्थ्रिफोरा सासेनि उनाव सासे दावबायफैबाय थादों। आसामनि मन्थ्रिफोरा बिटिसि सरकारनि जौगालु बिथांखिफोर मावफुंनाय आरो खुंथायनि थासारिखौ खौरां लाफैबाय थानायखौ नुनो मोनबाय थादों। साननैसो सिगां आसामनि मोब्लिब आरो टुरिजियाम बिफाननि मन्थ्रि बिमल बराया क'क्राझार दावबायफैनायनि उनाव बिटिसिआव जौगाथाय बिथांखिफोर आरो जौगालु खामानिफोरखौ गोख्रैयै मावफुंनो लोगोसे खुंथायनि थासारिनि सायाव खौरां लानो बिटिसिनि गाहाय मावखुलि क'क्राझाराव दावबायफैबावदों। आसामनि नोगोर जौगाखां आरो दै रानसारथाय बिफाननि मन्थ्रि अशक सिंहाल आरो हेन्डलुम एन्ड टेक्सटाइल सेरिकालचार, बड'लेण्ड वेलफेयार आरो हा संरैखाथि बिफाननि मन्थ्रि उरखावगोरा ब्रह्मआ दिनै क'क्राझार दावबायफैनानै बड'लेण्ड हायुङारि गौथुमनि मावखुलिनि सावराय नब्लाङाव मन्थ्रि अशक सिंहाल आरो उरखावगोरा ब्रह्मआ बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे मावफुं सोद्रोमाफोर आरो गुबुन गुबुन बिफाननि गाहाय बिफानारि आरो मावख'गिरिफोरखौ लानानै सरकारारि बिथांखिफोर आरो जौगालु खामानिफोरनि सायाव नायसं मेल जथुमो। আজি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি বিটিচিত কি ধৰণে ৰূপায়ণ হৈ আছে, কি পৰ্যায়ত পাইছে আৰু ভালকৈ কেনেকৈ ৰূপায়ণ কৰিব পাৰি এতিয়ালৈ এইখিনি আলোচনা হ'ল। প্ৰগ্ৰেছ যিটো হৈ আছে, প্ৰগ্ৰেছটো আগতকৈ খুব ভাল প্ৰগ্ৰেছ হৈছে। জল জীৱন মিছনেই হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰে হওক, বিভিন্ন আঁচনিৰ ওপৰত আলোচনা কৰা হ'ল আৰু বহুত ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে। কিন্তু যিখিনি ইম্প্ৰুভমেণ্ট হৈছে যোৱা 6 মাহত মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি খুব ভাল পাইছোঁ আৰু বিটিচিৰ ইণ্টায়াৰ কাউন্সিলক আমি কংগ্ৰেচুলেট কৰিব বিচাৰোঁ যে যোৱা 6 মাহত তেখেতসকলে এটা পাৰদৰ্শী প্ৰশাসন দিবলৈ সক্ষম হৈছে আৰু যিবিলাক স্কিম আগত নামা নাছিল, ৰাইজে পোৱা নাছিল, ঢুকি পোৱা নাছিল, এইবিলাক স্কিম এতিয়া ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে। তাৰ বাবে প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ সমূহ সতীৰ্থক অভিনন্দন জনাইছোঁ। কামটো যিমান স্পীড হ'ব লাগে আৰু যিটো স্পীড আমি বিচাৰি আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো স্পীড বিচাৰি আছে, এই স্পীড আহিবলৈ কিছু সময় লাগিব। এই 20 বছৰৰ যিটো অবিৰল ভ্ৰষ্টাচাৰ দুৰ্নীতি ইয়াত চলিলে গোটেই ছিষ্টেমটো ভাঙি গৈছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই দিনে ৰাতি কষ্ট কৰি এই ছিষ্টেমক ৰিষ্ট'ৰ কৰাৰ চেষ্টা কৰি আছে আৰু তেখেতৰ নেতৃত্বত নতুন বিটিচি গঢ়াৰ যিটো সংকল্প লৈ তেখেতসকলে কাম কৰি আছে, তাত তেখেতসকলে সফল হ'ব এই আশা মই ৰাখিছোঁ। বড'লেণ্ড ৱেলফেয়াৰ আমাৰ এটা টাৰ্গেট আছে, মিছন আছে, জলজীৱন মিছন, সকলোকে টাৰ্গেট মিট কৰিব লাগে। ইতিমধ্যে কোৱা হৈছে যে ছিষ্টেমেটিকলি ফাংচন কৰা নাছিল। ডেভেলপমেণ্ট যদিও দুই এটা দেখিবলৈ পাইছিল আৰু বেচিক ছিষ্টেম অফ দি কাউন্সিল সেইটো ইমান প্ৰপাৰলি ফাংচন কৰা নাছিল। এতিয়া এইটো ছিষ্টেমেটিক ফাংচনেল কৰিবৰ কাৰণে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ প্ৰয়োজন হৈছে, ছিষ্টেম ৰিফৰ্মৰ প্ৰয়োজন হৈছে, মেন পাৱাৰৰ প্ৰয়োজন হৈছে আৰু চব EM চিফৰ পৰা আৰম্ভ কৰি পেলাই যিমান এনচিএলৰ EM আছে তেওঁলোককো ছিষ্টেমৰ বিষয়ে শিক্ষা দিয়া প্ৰয়োজন। That is going on ongoing scheme taken by the chief of the BTC প্ৰমোদ বড়ো লৈ আছে। এতিয়া যিবিলাক স্পীডত কাম কৰি আছে, উজ্জ্বলা যিটো আঁচনি, ইয়াত আজি যিটো এটা ৰিপৰ্ট দেখুৱাইছে যে টাৰ্গেটতকৈ বেছি ৰিচিভ কৰা হ'ব। আৰু যিটো জলজীৱন মিছন সেইটো আৰম্ভ হৈছে ফ্লেগশ্বিপ মিছন হিচাপে। প্ৰধানমন্ত্ৰীয়ে এইটো অসমত মানে তেওঁ মনিটৰিং কৰি আছে, দিল্লীত দিল্লীয়ে এইটো আমি টাৰ্গেটটো ৰিচিভ কৰিব লাগে। যিমান স্পীডত যাব লাগিছে ইমান স্পীডত যাব পৰা নাই, কিন্তু এই স্পীডটো পিক আপ কৰিবৰ কাৰণে কিছু সময় লাগিব। যেনেধৰণে কাম কৰা হৈছে হয়তো আমি টাৰ্গেটটো ইয়াৰ বাহিৰেও কিছুমান ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ চয়েল কনজাৰ্ভেশ্যনৰ কিছুমান দিশ কৰিয়াত অনা হৈছে, যিবিলাক আঁচনিবিলাক চলি আছে। হয়তো পৰীক্ষাৰ গোটৰ কাৰণে কিছুমান কাম গতি কৰি আৰু কিছুমান হয়তো বা পূৰ্বৰ চৰকাৰৰ যিবিলাক লাইবিলিটিছ, ইয়াত ডাঙৰ এটা লাইবিলিটিছ তাতে হৈছে, তাতে অলপমান টেকনিকেলি প্ৰব্লেমটো নহয় হৈছে। সেইকাৰণে আমি আকৌ
এই টাৰ্গেটটো মিট কৰি তাৰ এটা উদ্দেশ্য হৈছে হেণ্ডলুম টেক্সটাইল চেক্টৰ টোটেলি 10% BTC যেনেকৈ ষ্টেটৰ পৰা হোৱাই বিচাৰি আমি হোৱাই আগবঢ়াই যাম আৰু চইল কনজাৰ্ভেশ্যনত টোটেলি 10% কিন্তু এজ এ টিম আছামত কিন্তু BTC ইয়াৰ অধীনতে আছে টিম আছাম হিচাপে কাম কৰে BTC অঞ্চল আৰু BTCৰ বাহিৰত উন্নয়নৰ যিটো এটা মানে গতি এইটো তীব্ৰতৰ